এই মুহূৰ্তত আপোনালোকলৈ বিশ্বৰ কেইটামান গুৰুত্বপূৰ্ণ বাতৰি লৈ আহিছোঁ আৰু এনেকৈ গুৰুত্বপূৰ্ণ বাতৰিসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক বাতৰিসমূহলৈ আগবাঢ়ো। সাপৰ বিষয়ে কৰোণা আৰোগ্য কৰিব ব্ৰাজিলৰ গৱেষকসকলে দিছে এই আচৰিত তথ্য। কৰোণা ভাইৰাছক সোনকালে সাপৰ বিষৰ দ্বাৰা চিকিৎসা কৰিব পাৰি। ব্ৰাজিলৰ গৱেষকসকলে দিছে এই আচৰিত তথ্য। সোনকালে সাপৰ বিষৰ দ্বাৰা চিকিৎসা কৰিব পাৰি। ব্ৰাজিলৰ গৱেষকসকলে বিচাৰি পাইছে যে বিষাক্ত পদাৰ্থ থকা এটা অণুৱে বান্দৰৰ কোষত কৰোণা ভাইৰাছ যথেষ্ট বৃদ্ধি হোৱাৰ বাধা দিছিল। অৱশ্যে এতিয়ালৈকে মানুহৰ ক্ষেত্ৰত ক'ভিডৰ বিৰুদ্ধে বিষৰ প্ৰভাৱৰ বিষয়ে কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই। গৱেষকসকলে আশা প্ৰকাশ কৰিছে যে পদাৰ্থটো মানৱ কোষত পৰীক্ষা কৰিব পাৰি। মেলিকুলাৰ জাৰ্নেলত প্ৰকাশিত এই অধ্যয়নত প্ৰকাশ পাইছে যে জাৰাকুচুপিড ভাইপাৰ বান্দৰ কোষত ভাইৰাছৰ বিকাশ ক্ষমতা ৭৫% বন্ধ কৰিছে। ছাও পৌলো বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু অধ্যায়টোৰ লেখক ৰাফেল গিডুৱে কয়, আমি দেখুৱাবলৈ সক্ষম হৈছিলোঁ যে সাপৰ বিষৰ এটা অংশটোৱে ভাইৰাছৰ নিৰ্দিষ্ট প্ৰটিন প্ৰতিৰোধ কৰিব পাৰে। ই হৈছে মলিকুল পেপটাইড বা এমিনো এচিডৰ এক শৃংখলা যি কৰোণা ভাইৰাছৰ PL-PRO এনজাইমৰ সৈতে সম্পৰ্কিত। এই আন কোষৰ ক্ষতি নকৰাকৈ ভাইৰাছৰ বিকাশত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিশেষজ্ঞসকলে সাপ স্বীকাৰ কৰা এই ধাৰণাটো অপ্ৰয়োজনীয় বুলি কৈছে আৰু জাৰাকুচু ব্ৰাজিলৰ আটাইতকৈ দীঘল সাপবোৰৰ ভিতৰত এটা বুলি ঘোষণা কৰিছে। কি আচৰিত! আমাৰ দেশৰ লোকে পচন্দ কৰে বৈদ্যুতিক ব্ৰাছ, বিদেশীৰ পচন্দ ভাৰতৰ প্ৰাচীন সভ্যতা। আমেৰিকাৰ জনপ্ৰিয় নিম গছৰ ডাল এক মুঠিত ১০০ টকা। যদি আপুনি দাঁত খোৱাৰ বিষয়ে কয়, নিম গছ বহুত ঔষধি গুৰুত্বৰে পৰিপূৰক। অসমত বহুতো বস্তু বিনামূলীয়াকৈ পোৱা যায়। মানুহে ডাল পাত আদি ভাঙি আম, মধুৰিআম বা নিম গছ ব্যৱহাৰ কৰে। বিশেষকৈ যদি আপুনি দাঁত খোৱাৰ বিষয়ে কয়, নিম গছ বহুতো ঔষধি গুৰুত্বৰে পৰিপূৰ্ণ। ইয়াৰ বাকলিৰ পৰা পাতলৈকে বিভিন্ন ধৰণৰ ৰোগ নিৰাময় কৰাৰ এক সম্পত্তি আছে। অসমত বা ভাৰতত আপুনি ইয়াক কাৰোবাৰ ঘৰৰ বা ৰাস্তাৰ কাষত সহজে পাব। কিন্তু এই বস্তুবোৰ ভালদৰে পেকেট কৰা হয় আৰু বিদেশত বিপণন কৰা হয় আৰু টকা উপাৰ্জন কৰা হয়। অতীত অনলাইন বিচনা বিক্ৰীৰ বাতৰিটোৱে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ভাৰতৰ লোকসকল আচৰিত হৈছিল যে ভাৰতৰ মানুহে এতিয়া খুব কম ব্যৱহাৰ কৰা হয়। এতিয়া কেৱল গাঁওবোৰত দৃশ্যমান হোৱা ই ৭খন হাজাৰকৈ বিদেশত বিক্ৰী কৰা হৈছে। একেটা খণ্ডতে এতিয়া প্ৰকাশ পাইছে আমেৰিকাৰ দৰে এখন দেশত অনলাইন নিম দাতন প্ৰায় ১৮০০ টকাৰ মুঠি বিক্ৰী আছে। কোম্পানীবোৰে ইয়াৰ চিকিৎসাৰ ক্ষেত্ৰত ব্ৰিডিং কৰি ভাল লাভ কৰি আছে। কিছুৱেতো নিজ মাতৃয়ে ১৯টা মেকুৰীৰ সৈতে অন্ধকাৰ কোঠাত বন্দী কৰি ৰাখিছিল। ৩ বছৰ মেকুৰীৰ মাজত থকাৰ পিছত তাই মানুহৰ ভাষা সম্পূৰ্ণৰূপে পাহৰি গৈছে আৰু ভৰি হাত মেকুৰীৰ দৰে কৰি আছিল বুলি এই বাতৰিটোৱে আমাক জনাইছে। এগৰাকী মাতৃয়ে হৈছে সন্তানৰ বাবে সৰ্বোত্তম আশ্ৰয়। মাকৰ কোলত এটি সন্তানে যি নিৰাপত্তা অনুভৱ কৰিব পাৰি পৃথিৱীৰ আন কাৰো ওচৰত নোৱাৰে। কিন্তু তাৰ মাজতো এনে কিছুমান মাতৃ থাকে যাৰ কাণ্ড কাৰখানা শুনিলে বিশ্বাস কৰিবলৈ কঠিন হৈ পৰে। যি মাতৃয়ে সন্তানৰ সমস্ত অপৰাধ আওকাণ কৰি সন্তানক সুৰক্ষা দিয়ে, সেই মাতৃয়ে সন্তানৰ প্ৰতি নিষ্ঠুৰ আচৰণ কৰিব পাৰেনে? শুনিলেও আচৰিত যেন লাগে এনে কথা। এগৰাকী ৰাছিয়ান মাতৃৰ কাণ্ডৰ কথা শুনিলে কোৱাটোও বিশ্বাস নকৰিব। আলপ্ৰিয়া ৰেনে নামৰ মাতৃগৰাকী তেওঁৰ ৬ বছৰীয়া জীয়েকৰ ওপৰত যেনেদৰে অত্যাচাৰ চলাইছিল, সেই যে ছোৱালীজনীয়ে কথা ক'বলৈ আৰু খোজ কাঢ়িবলৈ পাহৰি গৈছিল। যেতিয়া আন মাতৃয়ে তেওঁলোকৰ সন্তানৰ বুকুত লৈ মৰম আদৰি কৰিছিল, তেতিয়া আলপ্ৰিয়া ৰেনে নামৰ নিৰ্মম মাতৃগৰাকীয়ে তেওঁৰ ৩ বছৰীয়া জীয়েকক ১৯টা মেকুৰীৰ মাজত এৰি থৈ আহিবলৈ অলপো কুণ্ঠাবোধ কৰা নাছিল। কিশোৰজনী ৩ বছৰ খিৰিকী নথকা এটা আন্ধাৰ কোঠাৰ এই মেকুৰীজনীৰ মাজত জীয়াই আছিল। তাইক খাবলৈও মেকুৰীৰ খাদ্যহে পাইছিল আৰু মাকে এই ৩ বছৰ নিজে তাইক চাবলৈ এদিনো অহা নাছিল। এনেদৰে শিশুটি ৩ বছৰ জীয়াই আছিল। মস্কোৰ ওচৰৰ তালডম বাস কৰা আলপ্ৰিয়া তেওঁৰ জীয়েকক মেকুৰীৰ মাজত এৰি থৈ অহাৰ সময়ত ছোৱালীজনীৰ বয়স মাত্ৰ ৩ বছৰ আছিল। ৩৫ বছৰীয়া মাতৃগৰাকী নিজে তেওঁৰ ডাঙৰ জীয়েকৰ সৈতে এটা সুন্দৰ ঘৰত বাস কৰিছিল, কিন্তু সৰু ছোৱালীজনীক জন্তুবোৰৰ সৈতে আন্ধাৰ কোঠাত আবদ্ধ কৰি ৰাখিছিল। কেঁচুৱাটোৱে মেকুৰীলৈ অনা খাদ্য খাবলৈ পাইছিল। যেতিয়া শিশুটি আৰক্ষীয়ে উদ্ধাৰ কৰিছিল, কণমানিজনী মানুহৰ ভাষা বুজি পোৱা নাছিল, কিন্তু মেকুৰীবোৰে মাত দিলে ইফালে সিফালে ঘূৰি ফুৰি চাইছিল। আনকি শিশুটিয়ে মেকুৰীবোৰৰ দৰে চাৰিওখন ঘূৰি খোজ কাঢ়িছিল। তাইক কিটি বুলি মাতিলে কিবা বুজি পোৱাৰ দৰে কৰিছিল, যেনে
ৰেনে নিজে